तामुलपुराव बिजेपिनि बिजाथि थागोन होननायखौ खौरां मोननानै बिपिएफनिफ्राय खुद्रिसारनाय फोरमायदों। तामुलपुर बियाबाव बिजेपि हानजानो हगारनो नागिरनायखौ गनायनानै लायाखै बिपिएफआ। तामुलपुर बियाबाव बिजेपि आरो बिपिएफनि गोरोबलायै थासारिखौ नुनो मोननाय जादों। तामुलपुर जिल्लानि सिङाव थानाय गोदानै दाफुंजानाय 43 नं तामुलपुर आरो 44 नं गरायसर विधानसभा बियाबखौ बिजेपि हानजानो हगारनानै होनो नागिरनायखौ गनायनानै लायाखै गयबारि ब्लक बिपिएफ हानजानि दैदेनगिरि बिथांमोनहा। खौरां मेलनि गेजेरजों फोरमायोदि 43 नं तामुलपुर बियाबखौ बिजेपि हानजानो हगारनानै होयोब्ला जेननायनि लामायाव थांनो हागौ बिजेपि आरो बिपिएफ हानजाया। मानोना गोबां माइनरिटि एबा मुस्लिम हारिनि सुबुंफोरा भट होनाय नङा बिजेपि हानजानो होननानै फोरमायो खौरां मेलनि गेजेरजों। आथिखालाव तामुलपुर जिल्लाया बिपिएफ हानजानि थासारिया जोबोद गोख्रों। बिपिएफ हानजानि बिजाथि होयोब्ला गोरलैयै देरहालांनो हागोन। लोगोसे रायजो राजाफ्रा बिपिएफ हानजानिसो बिजाथि लुबैदों होननानै बुंथियो जगेन बसुमतारी बिथाङा। बसुमतारी बिथाङा बेखौबो बुंबावोदि थांनाय बिटिसि बिसायख'थियाव गयबारियाव 25,000, बागानपारायाव 19,000 आरो दारां रुजुलायाव 12,000 बांसिन भट मोननो हादोंमोन। এতিয়া আমাৰ 43 LAC 43 MLA সমষ্টিটো হ'ল এটা নতুনকৈ ডেলিমিটেশ্যন হোৱা এটা সমষ্টি হয়। এইটো এটা ST সমষ্টি। এই হিচাপে আমি এইটোকে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তথা আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আমাৰ এই তামুলপুৰ সমষ্টিৰ পৰা আহ্বান কৰিব বিচাৰিছে। যেহেতু আমি সম্পূৰ্ণ যদিও হোৱা নাই, আমি বিপিএফ দলে NDA লগত থাকি পেলাই নেক্সট যিটো আহিব লগা যি MLA ইলেকশ্যন এইটো আমি একেলগে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আমি গম পাওঁ। এই চেগতে আমি বুজি পাইছোঁ কি আমাৰ তামুলপুৰ জিলাত গড়েশ্বৰ আৰু তামুলপুৰ এই সমষ্টিটো বিজেপিয়ে তাতে খেলিব বুলি আমি শুনিছোঁ। যদি এইটো হয় আমি তামুলপুৰ জিলা তথা আমাৰ এই 43 যিটো MLA সমষ্টি তামুলপুৰ সমষ্টি ইয়াত আমাৰ কাৰণে অলপ দুখ লগা কথা হ'ব, কিয়নো এইটো নতুনকৈ গঠন হোৱা এটা সমষ্টি হয়, ST সমষ্টি হয়। ইয়াৰ কাৰণে আমি এইটোকে আহ্বান কৰিব বিচাৰিছোঁ যে এই ST সমষ্টিটো যেন আমাৰ বিপিএফ দল ৰিজনেল পলিটিকেল পাৰ্টি তাকে আমাক ইলেকশ্যন খেলিবলৈ দিয়ক। যেহেতু বিজেপি দলে এটা ৰাষ্ট্ৰীয় দল, নেশ্যনেল দল, গতিকে আমাৰ এইটো এটা 6 ৰিজনেল এৰিয়াৰ যিটো ST সমষ্টি ইয়াত তেখেতসকলে ইণ্টাৰেষ্টটো ল'ব নালাগে, এইটোকে আমি আহ্বান কৰাৰ কাৰণে আপোনাৰ লগত ইয়াত মাতা হৈছে। আৰু তেখেতসকলক আমি কৈছোঁ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ তেখেতে এটা আমাৰ এই BTC অঞ্চলটো মানে BTCটো এটা সংগ্ৰামৰ মাজেদি এটা ক্ৰিয়েট কৰা এটা সৰু এটা কাউন্সিল হয়। ইয়াতে আমি BTCৰ আণ্ডাৰতে আমি এই 43 তামুলপুৰ সমষ্টিটো আমি পাইছোঁ ST হিচাপে। গতিকে আমি ভাবোঁ আমাক হাগ্ৰামা মহিলাৰী ছাৰে বিজেপিক নেৰিয়াকে আমাৰ বিপিএফ দলতে বা বিপিএফৰ চেম্বলতে আমাক ইলেকশ্যনটো খেলিব দিয়ে, তাকে আমি হাগ্ৰামা মহিলাৰী ছাৰক অনুৰোধ জনাইছোঁ।